আজি হৈছে শাওণ মাহৰ চতুৰ্থ দিন। আজিও মই আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন এটি ভেজ ৰেচিপি। আপোনালোকে কোনে কোনে বলবম পালি আছে কমেণ্ট কৰি জনাবচোন। শিৱ বাবাক ভাল পোৱাসকলে কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। শাওণৰ মাহটো পালিব পাৰিলে মনটো বহুত শান্তি লাগে জানেনে। আপোনালোকেও যদি শিৱ ভক্ত এবাৰ পালি চাবচোন, এই মাহটো বহুত ভাল লাগে। গোটেই বছৰটোতো মাছ মাংস খোৱাই হয়, যদি এই এমাহটো মাছ মাংস খোৱা নহয় তেতিয়া শৰীৰটোও ভাল হয়। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।